হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই পাষ্ট টেন্সৰ বিষয়ে আপোনালোকৰ আগত ক'ম। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা মই ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। পাষ্ট টেন্স কনচিষ্ট অফ 4 পাৰ্ট। চিম্পল পাষ্ট 1 নম্বৰতে, 2 নম্বৰতে পাষ্ট কণ্টিনিউৱাছ, 3 নম্বৰতে পাষ্ট পাৰফেক্ট, 4 নম্বৰতে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া প্ৰথমতে চিম্পল পাষ্টলৈ আহিছোঁ। অতীতকালৰ কোনো এটা ঘটনা বা কাম বুজাবলৈ চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হয়। ছাবজেক্ট প্লাছ ভাৰ্বটো পাষ্ট টেন্সত বহিব প্লাছ অবজেক্ট। এক্সাম্পলটো চোৱা, আই চ এ বাৰ্ড yesterday, মই যোৱাকালি এটা চৰাই দেখিছিলোঁ। হি ৱেণ্ট টু শ্বিলং লাষ্ট ইয়াৰ, মই যোৱা বছৰ শ্বিলঙলৈ গৈছিলোঁ। চি কামছ হিয়াৰ yesterday, তাই যোৱাকালি আহিছিল। এইবোৰ চিম্পল পাষ্টৰ হয়। তাৰ ছেকেণ্ড নিয়মটোলৈ আহিছোঁ, নেক্সটটোলৈ। yesterday, লাষ্ট উইক, লাষ্ট মান্থ আদি শব্দ থাকিলে চিম্পল পাষ্ট হয়। এতিয়া আগৰ এক্সাম্পলকেইটা সেইকেইটা আছেই। সাধাৰণতে ৱেন শব্দটো থাকিলেও এটা ক্লজ চিম্পল পাষ্ট আৰু এটা ক্লজ পাষ্ট কণ্টিনিউৱাছ টেন্স হয়। যেতিয়া ৱেন শব্দটো থাকিব তেতিয়া এটা ক্লজ চিম্পল পাষ্ট হ'ব আৰু এটা ক্লজ পাষ্ট কণ্টিনিউৱাছ হ'ব। এইটো মনত ৰাখিবা তোমালোকে। এতিয়া 2 নম্বৰটো আহিছোঁ, পাষ্ট কণ্টিনিউৱাছ টেন্স। অতীতকালৰ কোনো এটা কাম হৈ আছিল বা চলি আছিল বুজাবলৈ পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। ইয়াৰ ফৰ্মটো হৈছে ছাবজেক্ট প্লাছ বি ভাৰ্ব ৱাজ ৱেৰ বহিব ইয়াত, প্লাছ ভি প্লাছ ING প্লাছ অবজেক্ট। ইয়াৰ এক্সাম্পলটো চোৱা, আই চ প্লেয়িং ফুটবল। আইটো হৈছে ছাবজেক্ট, ৱাজটো হৈছে বি ভাৰ্বৰ ফৰ্ম বহিছে প্লেয়িং, প্লে মানে খেলা, মূল ভাৰ্বৰ লগত ING হৈছে, আৰু ফুটবল। দে ৱেৰ ছিংগিং এ ছং লাষ্ট নাইট, তাই তেওঁলোকে যোৱা ৰাতি গান গাইছিল। চি ৱাজ ডেন্সিং, এইবোৰ পাষ্ট কণ্টিনিউৱাছ টেন্স। এতিয়া নেক্সটলৈ আহিছোঁ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। অতীতকালত দুটাৰ ভিতৰত যিটো কাম আগতে শেষ হয় তাকে বুজাবলৈ পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। ফৰ্মটো হৈছে ছাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব পাৰ্টিচিপল হ'ব, তাৰপৰা প্লাছ অবজেক্ট। এতিয়া এক্সাম্পললৈ আহিছোঁ, আই হেড ডান দ্য ৱৰ্ক বিফৰ হি কামছ। সি অহাৰ আগতে মই কামটো শেষ কৰিলোঁ। এই পাৰ্টটো আই হেড ডান দ্য ৱৰ্ক, মই কামটো কৰিলোঁ। বিফৰ হি অহাৰ আগতে, হি কামছ। দ্য ট্ৰেইন হেড লেফ্ট বিফৰ আই ৰিচ দ্য ষ্টেচন, মই পোৱাৰ আগতে ট্ৰেইনখন এৰাৰ আগতে মই ষ্টেচন পালোঁ। এতিয়া নেক্সটলৈ আহিছোঁ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। অতীতকালত সংঘটিত কোনো এটা কাম বা আগতে আন এটা কাম চলি আছিল বুজাবলৈ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। ইয়াৰ ফৰ্মটো হৈছে ছাবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ ভাৰ্বৰ লগত ING যোগ হ'ব প্লাছ অবজেক্ট। ৰাম হেড বিন প্লেয়িং চিন্স মৰ্ণিং, ৰামে ৰাতিপুৱাৰ পৰা খেলি আছে। হি হেড বিন ৰাইটিং ফৰ 2 hours, সি 2 ঘণ্টা ধৰি লিখি আছে। হেড আৰু
চিন্স আৰু ফৰৰ এটা নিয়ম আছে, সেই নিয়মটো কৰিছোঁ। পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত প্ৰেজেণ্ট অফ টাইম বুজাবলৈ চিন্স আৰু পইণ্ট অফ টাইম বুজাবলৈ ফৰ ব্যৱহাৰ হয়। ৰাম হেড বিন প্লেয়িং চিন্স মৰ্ণিং। তাই ৰাতিপুৱাৰ পৰা খেলি আছে, কোনো নিৰ্দিষ্ট টাইম দি দিয়া নাই, ৰাতিপুৱাৰ পৰা খেলি আছে, সেইকাৰণে চিন্স বহিছে, প্ৰেজেণ্ট অফ টাইম বহিছে। হি হেড বিন ৰাইটিং ফৰ 2 hours। সি 2 ঘণ্টা ধৰি লিখি আছে, এইটোত 2 ঘণ্টা পূৰা নিৰ্দিষ্টকৈ বুজাইছে, সেইকাৰণে ফৰ বুজাইছে, পইণ্ট অফ টাইম বুজাইছে। পাষ্ট টেন্সৰ বিষয়ে ইমানেই। ইয়াৰ পিছত মই এটা প্ৰেক্টিছ কৰাই দিম পাষ্ট টেন্সৰ কিছুমান লৈ। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগত থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।